তাৰ মাজৰ যেন আছিল নীৰৱতা আৰু কবিতাৰ ভীষণ প্ৰেম। শেষৰ শাৰীৰ সেই শেষৰ অশ্লীল লুকিটোত কপি কপি শেষ হৈছিল ৰংহীন মঞ্চখনৰ পোহৰ আৰু এন্ধাৰৰ নতুন সমীকৰণ। শব্দবোৰ যেন কাঢ়ি দিছিল কলিজাৰ অসম্ভৱ কম্পন। মঞ্চখন এবাৰ এন্ধাৰ হৈ গৈছিল আৰু এবাৰ পোহৰ। বাৰে বৰণীয়া পোহৰে আগুৰি থৈছিল ভয়া লগা সময়ৰ বাট। মঞ্চৰ মানুহবোৰ ঘূৰি পৰিছিল অন্য এজাক মানুহ, অন্য এজাক চৰিত্ৰ। তাৰপিছত তাৰ জীৱনৰ নাটৰ সতে কাহিনী মিলাই কোনে কান্দিলে এধাৰতে কোনেও নেজানিলে। চকু পানীবোৰ বাগৰি আহি কাৰ বুকুত খুন্দা মাৰি শ্বাস প্ৰশ্বাস শব্দ কৰিয়ে কোনেও নুশুনিলে। উকা মঞ্চ আৰু বিষণ্ণ চকীবোৰে হাঁহ হুমুনীয়া বৰষুণত তিৰি থাকে। গুচি যায় মানুহবোৰ আকৌ যন্ত্ৰৰ দেশলৈ। কাহিনীবোৰৰ গাত ভেজা দি চুটি থাকে কাহিনীবোৰে আৰু দুলি দুলি শেষ হয় ৰাতিৰ ভয়াৱহ দুৰ্যন্তা। সুন্দৰ কবিতা কেইটামান আছে। মই যিহেতু কবিতা ভাল পাওঁ, গতিকে এটা কবিতাৰে এই গ্ৰন্থখিনি উন্মোচন বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ মিণ্টু শইকীয়া এখন সুন্দৰ গ্ৰন্থ আমাক দিয়াৰ কাৰণে, উপহাৰ দিয়াৰ কাৰণে। আৰু লগতে মই ভাবোঁ ইয়াৰ লগত জড়িত আমাৰ অখিল শৰ্মাও আছে। অখিল শৰ্মাই যথেষ্টখিনি তাত অনুপ্ৰেৰণা যোগাইছে বোধ কৰোঁ, আৰু তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ।